मोदी जी हमारा आवाज सुनिए 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 मोदी जी हमारा आवाज सुनिए 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 हमारा मांगे पूरी करो पूरी करो पूरी करो हमारा मांगे पूरी करो पूरी करो पूरी करो জিলাৰ এই কাৰ্যসূচী বৰ্তমান প্ৰস্তুতি লৈ আছে আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰসন্থাই এই সময়ত ঢেকিয়াজুলি প্ৰাংগণত থকা এই আমাৰ বয়জ স্কুল খেলপথাৰৰ পৰা আমাৰ চাৰ্কেল অফিচ লৈ এই জোৰ সমলটো বৰ্তমান গৈ আছে আৰু এইটো আমাৰ আজি যি কাৰ্যসূচী লৈছে এইটো অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী বিৰোধী নহয় এইটো হল বড়োসকলৰ সকলো সমস্যা সমাধান কৰিবৰ কাৰণে আজিৰ পৰা 5 বছৰ আগৰ অসম চৰকাৰ ভাৰত চৰকাৰ আৰু বড়োসকলৰ সকলো অৰ্গেনাইজেশ্যন লগত এটা ভাল এটা পৰিৱৰ্তন আনিবৰ কাৰণে ভাল এটা বতাবৰণ আনিবৰ কাৰণে যে দিল্লী এটা চাকৰি হৈছিল এটা পিছ চেকৰ হৈছিল যাক আমি কৈছে বৰ্তমান পিছ চেকৰ বোলে কিন্তু আজিলৈকে এই পিছ চেকৰত লিখা থকাৰ পিছতো যে অসম আৰু বড়ো চৰকাৰে আজিলৈকে বিটিআৰ একৰৰ যিখিনি দফা আজি কিছু কাৰ্যসূচী কৰিব দিয়া নাই তেখেতসকলে আজিলৈকে যি ইমপ্লিমেণ্ট কৰিব লাগিছিল তেখেতসকলে আজিলৈকে 100% বৰ্তমানলৈকে 5 বছৰ অখুলি যোৱাৰ পাছতো যে অসম আৰু বড়ো চৰকাৰে বৰ্তমান যিখিনি দফাবোৰ এমেণ্ডমেণ্ট কৰিব লাগিছিল যিবোৰ দফাবোৰ তেখেতসকলে ইমপ্লিমেণ্ট কৰিব লাগিছিল তেখেতসকলে বৰ্তমানলৈকে কৰা নাই আৰু তাৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰসন্থাই যি অসমৰ বিভিন্ন জিলা বৰ্তমান এই কাৰ্যসূচী লৈ আছে আৰু এই কাৰ্যসূচীৰ যোগেদি আমি ভাৰত আৰু অসম চৰকাৰক আজি ৰিমাইণ্ড কৰিব বিচাৰিছে কাৰণ এই বিটিআৰ একৰৰ যিখিনি দফা আছিলে আৰু এই দফাৰ মতে এটা সবতকে ডাঙৰ দফাটো হৈছিল 280 আৰ্টিকলটো এমেণ্ডমেণ্ট কৰি এইটো 60125 এমেণ্ডমেণ্টটো যেনেকা হলি মানে বিলটো আনিব লাগে কিন্তু এই বিলটো আমি এতিয়া গম পোৱাত নিখিল বড়ো ছাত্ৰসন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া কথাৰ মতে যে তেখেতসকলে যি কথা কৈছে আৰু তেখেতসকলে যিখিনি কথাটো জনাই দিছে হোম ডিপাৰ্টমেণ্টৰ পৰা যে আজিলৈকে 125 বিলখন আজি হোম মিনিষ্টাৰ টেবুলতে আছে তাৰ কাৰণে নিখিল বড়ো ছাত্ৰসন্থাই 29 অক্টোবৰ দিনাও এই কাৰ্যসূচী লৈছে কিন্তু আজিলৈকে তেখেতসকলে যিখিনি কামটো কৰিব লাগিছিল কিন্তু বৰ্তমান কৰি দিয়া নাই এই নিখিল বড়ো ছাত্ৰসন্থাই যে এই শীতকালীন বৰ্তমান যি পাৰ্লিয়ামেণ্ট চলি আছে এই শীতকালীন যি পাৰ্লিয়ামেণ্ট সেশন এইটো আহা 19 ডিচেম্বৰলৈকে চলিব তাৰ কাৰণে 19 ডিচেম্বৰৰ আগতে যেন এই 125 এমেণ্ডমেণ্ট যেনেকা হলেও বিলটো পাৰ কৰি দিয়ে এইটো আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় অমিত শ্বাহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই ৰিমাইণ্ডাৰটো আমি এতিয়া মেছেজটো দিবৰ কাৰণে পঠাইছো